বিয়া এখনত যাম বুলি ক'লে ন বহুতে চিন্তা লাগি যায় কেলে জানানে একেযোগে কাপোৰ কিমান বাৰ পিন্ধি থাকিম মানে মই যিযোৰ পিন্ধি আছোঁ দুবাৰ তিনিবাৰ মান পিন্ধিয়ে ল'লোঁ হে এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব ব্লগ চ' আজি এইযোৰ কাপোৰ পিন্ধিবলৈ ওলাইছোঁ মই এইযোৰ বাৰু মই 2-3বাৰ পিন্ধি ল'লোঁ সেইকাৰণে বহুতে বেয়া লাগে বিয়া চিয়া যাবলৈ আৰু এনেকুৱাও নহয় যে আমি 365 ডেইজৰ কাৰণে 365 কাপোৰেই কিনিব পাৰে সেনেকুৱা নহয় কিন্তু কিবা এটা লাগে না যে মানুহে ভাবিব পাৰে যে একেযোৰে কাপোৰ পিন্ধি আহিছেনে তো এয়া দেখিছে মই ওলাই ল'লোঁ ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধিলোঁ মেকআপ একো কৰা নাই দেই মেকআপ একোৱেই নাই কৰা আৰু ধুনীয়াকৈ কাপোৰ চাপোৰবোৰ মই পিন্ধি লৈছোঁ আৰু ভালকৈ ধুনীয়াকৈ পিন্ধি মেলি লৈছোঁ আৰু মোৰ আইনাখনত কিহৰ দাগ পৰিলে নাজানো এতিয়া মই কৰিব লৈছোঁ টোনাৰ গোলাপ জলটো মই ইউজ কৰিছোঁ মই ক্লিনজিং টনিং কৰাৰ পিছতে মই যিকোনো নৰ্মেল মেকআপ এটা কৰিব গ'লেও ক্লিনজিং টনিং কৰি লওঁ মই মানে তো এয়া ধুনীয়াকৈ মই কৰিলোঁ টোনাৰ ৰ'জ ৱাটাৰ দি আপোনালোকে যিটোৱে ইউজ কৰিব পাৰিব মই টোনাৰ মানে ৰ'জ ৱাটাৰ বহুত ভাল পাওঁ তো ইয়াৰ পিছত মই পণ্ডছ যিটো মোৰ ফেভৰেট মানে ক্ৰীম হয় সেইটো মানে মই লগাওঁ আৰু এইটোৱে মোৰ ফেভৰেট হয় আৰু বাকী ক্ৰীমবোৰ মই সেনেকৈ পচন্দ নকৰোঁ তো এয়া মই অকণকৈ ক্ৰীম অকণ লগাই লৈছোঁ মই চব ক্ৰীমে ভাল বাট মই এইটো অকণ বেছিয়ে ভাল পাওঁ মানে হাইড্ৰেট কৰি ৰাখে সেইটো কাৰণে আৰু স্কিনটো বহুত স্মুথ কৰি ৰাখে সেইটো কাৰণে এইটোৱে মই খুবেই ভাল পাওঁ মানে তো তাৰপিছত মই লগাম এইটো মোৰ ফাউণ্ডেশ্যন মই এইটো বহুত ভাল লাগে তো ফাউণ্ডেশ্যনটো লগোৱাৰ আগত চিন্তা কৰিলোঁ যে মই চুলিখিনি কি ষ্টাইল কৰিম তাকে চিন্তা কৰিছোঁ সদায়নো একেটা ষ্টাইলনো কি বান্ধি যাম বাৰু কওকচোন হয় নে নহয় বাৰু আৰুনো কি ক'ম আৰু উপায়টো নাই আৰু চুলিখিনি বাদেই দিছোঁ আগত মেকআপটো কৰি লওঁ বুলি ভাবিলোঁ তো সেইটো কাৰণে এতিয়া লৈ লৈছোঁ মই ধুনীয়া আছে ফাউণ্ডেশ্যন এনেকৈ আৰু মই এখন হাতেৰে মই মেকআপ কৰি আছোঁ ব্লেণ্ডাৰ ইউজ নাই কৰা ব্লেণ্ডাৰ নে ব্লাছ কিবা এটা কয় আৰু দেই পাহৰি গ'লোঁ তো সেইটো মই ধুনীয়াকৈ হাতেৰে চাই লওঁ কিমান মই ইণ্টেলিজেণ্ট হয় মই এখন হাতে মই কৰিছোঁ মই মেকআপ ধুনীয়াকৈ মই ফাউণ্ডেশ্যনটো লগাই ল'লোঁ তো মই ভাবিলোঁ যে পাউডাৰ চাউডাৰ লগোৱাৰ আগতে অকণমান লিপষ্টিকটোকে লগাই লওঁ মই লগাইছোঁ ৰেড লিপষ্টিক মোৰ মুখত ৰেড লিপষ্টিকটোৱে ভাল লাগে বাকী কালাৰ কেলে জানো মানে শোভা নিদিয়ে মোক ভাল নালাগে আপোনালোক কোনটো লিপষ্টিক মুখত ভাল লাগে ক'বচোন দেই তো মোৰ অলম'ষ্ট হৈয়ে গ'ল 90% মানে 90% হৈ গ'ল এণ্ড তাৰপিছত মই এতিয়া ধুনীয়াকৈ মই এতিয়া ৰেডি হৈ যোৱা বুলিয়ে ক'ব পাৰোঁ বাট ইয়াৰ পিছত মই আৰু কিবা এটা মানে লগাব লাগিব বাট আপোনালোকে ক'বচোন মই কেনেকুৱা লাগিছে এনেকুৱা চিম্পল মেকআপ পট এণ্ড তাৰপিছত মই লগাবলৈ আছে কম্পেক্টটো কি হ'ল জানে মোৰ পাউডাৰে খতম হৈ গ'ল আৰু পৰি মেলি ভাঙিও গ'ল তো কি কৰিম উপায়টো নাই আঠখাপতনো ক'ৰ পৰা আনিম তো এয়া অকণ পাউডাৰ অকণ লগাই লৈছোঁ মই আৰু ধুনীয়াকৈ অকণকৈ পাউডাৰটো মই ধুনীয়াকৈ লগাই লৈছোঁ বৰ বেছি পাউডাৰ থুপি লোৱা নাই মুখত থুপি লোৱা নাই বাৰু কি কয় জানো ধুনীয়াকৈ অকণ লগাই লৈছোঁ এণ্ড মোৰ হৈ গৈছে আৰু এটা বস্তু দেখাইছোঁ আপোনালোকক দেই কিনো দেখাম আৰু এইটো মেহেন্দিটো মই লগাইছোঁ দেই কেনেকুৱা হৈছে ক'বচোন তো সেয়া হৈ গ'ল মোৰ অলম'ষ্ট মোৰ চুলিখিনি এনেকৈ ষ্টাইলত মই বান্ধি ল'লোঁ ব্লাছৰ অকণমান লিপষ্টিকে ব্লাছ কৰিছোঁ দেই ব্লাছ ইউজ কৰা নাই তো এয়া মোৰ ফুল হৈ গ'ল এণ্ড এয়া মই পিন্ধি ল'লোঁ কাণফুলি চানফুলি ঝুমকা টাইপৰ কাণফুলিযোৰ এইযোৰ কাণফুলি মোৰ ভনী এজনীয়ে দিছে দেই এয়া চাওক কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন মই এতিয়া একদম চিম্পলতে ওলাইছোঁ কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন দেই চ' এয়া একদম ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ একদম ফুল মানে পূৰা ভালকৈ দেখাই দিছোঁ আৰু মোৰ পেটটো ইমান বাঢ়ি থকা নিচিনা লাগিছে এনেকুৱা লাগিছে মোৰ আকৌ আছে নেকি হয় নহয় আপোনালোকে ক'বচোন তো এয়া মই গল্ডেন কালাৰ শ্বলটো লৈ লৈছোঁ মই এণ্ড ইয়াৰ পিছত মই যাবলৈ ওলাওঁ আৰু বিয়াত তো এয়া বিয়াত আহি গ'লোঁ চবেই বহি আছে ধুনীয়াকৈ মই অকণ ভাবিছোঁ ভিডিঅ' অকণ দেখাই দিওঁ কইনা এয়া ভাল লাগিছে দেই কইনাজনী বহুতেই ধুনীয়া লাগিছে কইনাজনী একদম মানে ভাল লাগিছে আৰু খোৱা বোৱা বহুত ভালেই মানে দিব বুলি শুনিছোঁ চাওঁচোন কি দিয়ে চাবলৈ লাগিব ন তাৰপিছত এয়া ধুনীয়াকৈ মানে বেটি বহি লৈছে আমাৰ মাৰ লগত আৰু এয়া মানুহবোৰ বহি আছে খাবলৈ আৰু এয়া নেমু জলকীয়া এইচববোৰ দিবলৈ ষ্টাৰ্ট কৰিয়ে দিলে মইনো কি খাম বাৰু মাছ ব্ৰইলাৰ এইচব মানে ব্ৰইলাৰটো খাব মাছটো মই নাখাওঁ বাৰু চাওঁচোন কি আৰু কি বনাইছে আইটেম মই চাব লাগিব তো এয়া মই কৰিছোঁ ফ্ৰণ্টৰ পৰা ভিডিঅ' আৰু এয়া হাজবেণ্ডে অলপ কিবা এটা কথা পাতি আছোঁ কি জানো পাতিছোঁ পাহৰিয়ে গ'লোঁ দেই তো সেয়া আৰু এতিয়া মানে খানা পিনাটো দি আছে মই হাজবেণ্ডে কি খাইছে সেইটো দেখাইছোঁ আপোনালোকক তো এয়া হাজবেণ্ডে মাছ লৈছে আকৌ ফ্ৰাই লৈছে মানে ৰঙালাও ফ্ৰাই লৈছে মুড়ি ঘণ্টা লৈছে দাইল লৈছে মই মুড়ি ঘণ্টাও নাখাওঁ মাছো নাখাওঁ মই পনীৰ লৈ ল'লোঁ আৰু এইটো ফ্ৰাই ল'লোঁ মানে ৰঙালাও ফ্ৰাই ল'লোঁ এণ্ড খাই মেলি লৈ পেলাই আহি পালোঁ ঘৰত আৰু মুখ চুখবোৰ ধোৱাই নাই কাপোৰযোৰ সলাই ল'লোঁ আৰু মুখ চুখবোৰ একদম ধুবলৈ মানে নাপালোঁ আৰু ভাবিলোঁ যে বেটিকে আগত কাপোৰ চাপোৰবোৰ সলাই লওঁ বুলি কাৰণ
উপায় নাই ন, গৰম লাগিছে কেলৈ জানো, আহি মেলি বহুত গৰম লাগিলে, উপায় নাই আৰু বেটীক কাপোৰযোৰ সলাব আছে, তো বেটীক এইযোৰ পিন্ধাই লৈ গৈছিলোঁ, তো এতিয়া বেটীক সলাই মেলি ধুনীয়াকৈ লৈ ল'ম, তাৰপিছত আৰু শুই যাম। চ' গাইজ এইটো ভিডিঅ' চাই পেলাই কেনেকুৱা পালে দেই, ভাল পালে যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।